মই বৰ্তমান আছোঁ আন্দামানৰ পোৰ্ট ব্লেয়াৰত আৰু সেইখন সাগৰখন আমাৰ হোটেলৰ পৰা আমি অলপ সময় আগে জাষ্ট চেক ইন কৰিছোঁ যোৱাকালি আহিলোঁ গুৱাহাটীৰ পৰা আৰু কলকাতাত আমাৰ লেঅ'ভাৰ আছিলে আৰু আজি কলকাতাৰ পৰা এই জাষ্ট আহি পাইছোঁ গুৱাহাটীৰ পৰা পোৰ্ট ব্লেয়াৰলৈ ডাইৰেক্ট ফ্লাইটছ নাছিলে সেইবাবে আমি কলকাতাত 7 ঘণ্টা ৰ'ব লগা হ'ল আৰু এয়া হৈছে বিজয়াপুৰমৰ বীৰ সাভাৰকাৰ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট পোৰ্ট ব্লেয়াৰ নামটো সলাই যোৱা বছৰ বিজয়াপুৰম কৰা হ'ল নতুন এয়াৰপৰ্টটো ছাইডত এয়া পুৰণি এয়াৰপৰ্টটো লাগি আছে এয়াৰপৰ্টটো বহুত ধুনীয়া কিন্তু ভিতৰত ইয়াতে ফটোগ্ৰাফী এলাউড নহয় যিহেতু এইটো ডিফেন্স এয়াৰপৰ্ট হয় এয়াৰপৰ্টৰ পৰা আমাৰ হোটেললৈ বেছি সময় নালাগিল আমি এয়া আবেৰদিন বজাৰৰ মাজেৰে আহিলোঁ এইখন ইয়াৰে ফেমাছ মাৰ্কেট হয় ফাইনেলি 12টামান বজাত আহি আমি হোটেল পালোহি আৰু এয়া হোটেলৰ আমাৰ বেলকনিৰ পৰা ভিউটো ধুনীয়াকৈ সাগৰ দেখি থাকি এতিয়া ফ্ৰেছ আপ হৈ মেলি আজি ফাৰ্ষ্ট ডে অকণমান এক্সপ্ল'ৰ কৰোঁ এতিয়া ৰছ আইলেণ্ড বুলি এটা আছে ওচৰতে তো আমি তাত যাম তাত কিমান সময় যায় চাই লওঁ আমাৰ একচুৱেলি লৰালৰি হৈছে 2টা বজালৈকে ৰছ আইলেণ্ডলৈ যোৱা ফেৰী থাকে তো এতিয়া ওলাই যাওঁ ব'লক পামগৈ এতিয়া চাগে ন ওচৰতে ৰছ আইলেণ্ড যাবলৈ য'ৰ পৰা ফেৰী ল'ব লাগে আমাৰ হোটেলৰ কাষতে হয় আৰু এজনৰ টিকেটত 470কৈ লৈছে তো এতিয়া গৈ আছোঁ তুমিতো আগতে আন্দামান আহিছা ৰছ আইলেণ্ড গৈছা নাই তো ছেকেণ্ড টাইম হে আৰু নাম ক এই নালাগে আহিল পানী পৰিলে চাবি এনেই যাব তাকেতো এনেই কৈছে আৰু কেনেকুৱা লাগিছে বহুত মজা এতিয়া আমি ৰছ আইলেণ্ড যাম জাষ্ট এইখন আমাৰ নাওখন সেইখন ৰছ আইলেণ্ড ৰছ আইলেণ্ড দেখাইছে অঁ সেয়াই ৰছ আইলেণ্ড আমাৰ উমানন্দৰ নিচিনাই আৰু উমানন্দ হেল্ল' খুচি দিব নি আকৌ আমি ৰছ আইলেণ্ড পাই গ'লোহি আৰু প্ৰথম আইলেণ্ডটোত নামিয়ে দেখিছোঁ পুৰা গোটেই চাৰিওফালে হৰিণা ইমান ধুনীয়াকৈ ঘূৰি ফুৰিছে আৰু একদম ফ্ৰেণ্ডলি মানুহ হ'লে একেবাৰে ভয় নকৰে আমি ৰছ আইলেণ্ড চাবলৈ ইয়াতে টুকটুকি এখন বুক কৰি ল'লোঁ ময়ূৰ চব ইমান একদম ফ্ৰীলি ঘূৰি আছে ন ইয়াত হেৰি হৈ গ'ল মানুহৰ লগত থাকি থাকি কি বেংক আছিলে ৰছ আইলেণ্ডটো পিছে এতিয়া নতুনকৈ নামাকৰণ কৰা হ'ল নেতাজী সুভাষ চন্দ্ৰ বোস আইলেণ্ড নামেৰে এটা সময়ত যেতিয়া আন্দামান ব্ৰিটিছসকলৰ আণ্ডাৰত আছিলে তেতিয়া এই ৰছ আইলেণ্ডটোতে ব্ৰিটিছসকলৰ এডমিনিষ্ট্ৰেটিভ হেডকোৱাৰ্টাৰটো আছিল ইয়াতে বেংক চাৰ্চ পোষ্ট অফিচ বাংলো সকলোবিলাক আছিলে মানে ব্ৰিটিছ আৰ্মিৰ বেছ আছিলে আৰ্মি বেছ কেম্প এটা আছিলে ইয়াতে তাৰপিছত ৱৰ্ল্ড ৱাৰ টাইমত জাপানে ইয়াতে এটেক কৰি দিলে বম্বিং চম্বিং মষ্ট প্ৰবলি জাপানিজ চলজাৰে এইটো কেপচাৰ কৰি লৈছিল চাগে আচ্ছা তাৰে কোনোবা জেনেৰেল এটাৰ নামত হৈছে এইটো ৰছ আইলেণ্ড জেনেৰেলজনৰ নাম ৰছ কিবা আছিল চাগে ৰছ আছিল এতিয়াতো নাম চেঞ্জ কৰি দিলে আমাৰ নেতাজী সুভাষ চন্দ্ৰ বোস দ্বীপ বাট এতিয়াও নাম হেৰি ৰছ আইলেণ্ড বুলিয়ে কৈছে ফেমাছ বেছিকৈ বৰ্তমান এই ৰছ আইলেণ্ডত মানুহ কোনো নাথাকে জাষ্ট টুৰিষ্টৰ কাৰণে দিনত খোলা ৰখা হয় পোৰ্ট ব্লেয়াৰৰ পৰা ইয়ালৈ ফেৰী চলে তাৰপাছত পিছবেলালৈ এই আইলেণ্ডটো সম্পূৰ্ণ বন্ধ কৰি দিয়া হয় এইটো লাইট হাউচ হৈ যাবি চাবি তললৈ নামোতে ধুনীয়াকৈ নামি গ'লোঁ এতিয়া উঠোতে 12 বাজি গৈছে আমাৰ লংকেশ্বৰ মন্দিৰতো ঠাণ্ডা লাগিছে
ইয়াতে আমি এখনেই দোকান দেখিলোঁ জুচ আৰু পানী বটল পোৱা আৰু বেলেগ ক'তোৱে নাই আৰু এয়া ফ্ৰেছ মৌচুম্বী আমি অৰ্ডাৰ কৰিলোঁ নৰ্মেল ৰেটতকৈ অলপ বেছি হয় কিন্তু উপায় নাই ইয়াতে এখনেই আছে আমি 2টামান বজাত ৰছ আইলেণ্ডৰ পৰা আকৌ পৰ্ট ব্লেয়াৰলৈ ঘূৰি আহিলোঁ আৰু লাঞ্চটো আমি থকা হোটেলখনতে অৰ্ডাৰ কৰিলোঁ কাৰণ বহুত ভাগৰ লাগি আহিছিলে আৰু ওলাই যাবলৈ একদম মন নগ'ল চিম্পল ফ্ৰাইড ৰাইচ আৰু মিক্স ভেজ অৰ্ডাৰ কৰিছিলোঁ কালাৰফুল বাছ এইখিনি মেইন বস্তু পিছবেলা ফ্ৰেছ হৈ মেলি আমি ওলাই আহিলোঁ আৰু এখন স্কুটি ভাড়াত ল'লোঁ 600 লৈছে 24 আৱাৰ্ছৰ কাৰণে তেলটো নিজে ভৰাব লাগিব 2জন মানুহৰ কাৰণে ইয়াত স্কুটিত ঘূৰিবলৈহে বেছি ভাল পাই গ'লো পাটনাখিনি পালি আমি চিৰিয়াটাপু বীচ গৈ আছিলোঁ কিন্তু পাওঁতে পাওঁতে আন্ধাৰ হৈ গ'ল তো আৰু 5 কিলোমিটাৰ যাব লাগিব আমি সেইকাৰণে যিহেতু আন্ধাৰ হ'লে গৈও লাভ নাই একো নেদেখিম সেইকাৰণে ইয়াৰ ৰাস্তাতে আৰু এডোখৰ জেগা পাইছে আৰু অকণমান সময় থাকি তাৰপিছত ঘূৰি যাম হোটেল আবেৰদিন বজাৰ অঁ আবেৰদিন আকৌ আজিৰ বজাৰ আমি জাষ্ট হোটেল আহি পালোহি আৰু আজিৰ দিনটোৰ ব্লগ সিমানেই আছিলে কাইলৈ আমি ৰাতিপুৱা 8টা বজাত হেভলগ আইলেণ্ড যাম ৰাতিপুৱা 8টাত ফেৰি আছে তো কাইলৈৰ ভিডিঅ'খিনি নেক্সট ব্লগত মানে কণ্টিনিউ কৰিম চি ইউ আজি ডিনাৰ একেবাৰে চিম্পল কাৰণ ইফালে সিফালে ঘূৰি কিবা কিবি খাই থকাই হৈছিলে চিকেন চাও আৰু লগত চিকেন ফ্ৰাই ল'লোঁ আৰু এয়া লেমন ছ'ডা বাকীখিনি তেন্তে নেক্সট ব্লগত কণ্টিনিউ কৰিম বাই বাই